welcome to my YouTube channel. আশা ৰাখিছোঁ আপোনালোক সকলোৰে ভালে, মোৰো ভালে। বহু দিনৰ মূৰত মই ভিডিঅ' মানে দিছোঁ, মাজতে বহু দিন ভিডিঅ' দিয়া নাছিলোঁ, অলপ প্ৰব্লেম আছিলে। সেই এতিয়া আজি ভাবিলোঁ বহু দিন ভিডিঅ' একো দিয়া নাই, তেন্তে আজি দিওঁ। ইয়াত দেখিব পাৰিছে ভেলাঘৰ বনি আছে। মই বৰ্তমান আছোঁ ভেলাঘৰ বনোৱা ইয়াত, ওচৰতে আছোঁ ঘৰৰ। যিহেতু এতিয়া কাইলৈ উৰুকা মানে মাঘ বিহু, এতিয়া কাইলৈ উৰুকা, সেইকাৰণে আমাৰ গাঁৱৰ দাদাহঁতে মিলি এটা ভেলাঘৰ বনাই আছে। সেইফালে মেজিও বনাই আছে। মই ভেলাঘৰ ইয়াতে আছোঁ, অলপ চাফ চিকুণ কৰি দিবলৈ। প্ৰথমে মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ। মই ভগৱানক এটাই প্ৰাৰ্থনা কৰিম যাতে আপোনালোক সকলোৰে সুখ হওক, আৰু আপোনালোকে যাতে মোক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব যাতে মই এনেদৰে ইউটিউবত আগুৱাই যাওঁ। তেন্তে আহক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক দেখাম মই ভেলাঘৰত কিনো কৰোঁ, মানে কি কাম কৰোঁ, আৰু দাদাহঁতে কেনেকৈ কাম লাগি আছে। তো চাওক তেন্তে ভিডিঅ'টো। দাদা আৰু বৰ্তাহঁতে সকলোৱে মিলি এনেকৈ খেৰেৰে মেজি বনাই আছে। দেখিব পাৰিছে এতিয়া গৈছে আৰু লাহে লাহে। বাকী দাদাকেইটা খেৰ আনি আছে, আৰু বৰ্তাই দাদাহঁতে মিলি এনেকৈ খেৰেৰে মেজি বনাই আছে। এনেকৈ মিলা প্ৰীতিৰে সকলোৱে ইটোৱে সিটোক সহায় কৰিছে। যিহেতু একেখন গাঁৱৰে মানুহ হয়, সহায়টো কৰিবই লাগিব। যিহেতু এই উৰুকাৰ দিনাই সকলোৱে মিলি এসাঁজ ভাত খায় একেলগতে। এয়া তেওঁলোকে বনাই আছে। এনেদৰে সময় লাগিব অলপ, যিহেতু বহুত ওখ কৰিম কৈছে। চাই থাকক। এইফালে ভাইটিহঁতে খেৰ আনিয়ে আছে, আনি হোৱাই নাই, আনিয়ে আছে, কাৰণ বহুত খেৰ লাগিব। এইফালে খৰিও শুকুৱাই থৈ দিছে। এইফালে আমি অলপমান চাফ কৰিলোঁ, আৰু এইফালে চাফ কৰা আছে, এইফালে কৰিবলৈ আছে। এয়া বা আৰু মই বহি আছোঁ। এইফালে এইবোৰ বায়ে ক'ব লাগে, চোন চাইডে কৈ এইফালে হাই। আমি ইয়াতে বহি আছোঁ। সেইফালে দাদাহঁতি, ল'ৰা বুলিয়ে কৈছোঁ বাৰু, দাদাহঁতে খেৰ চেৰ আনি আছে, তাকে আমি চাই আছোঁ। চাব পাৰে মেজিটো আধাটো গৈছে আৰু আধাটো আছে। তাকে আমি ইয়াত বহি ৰখি আছোঁ, আৰু মানে খেৰ ৰখা লিখা হৈছে। এয়া মেজি বনাবৰ কাৰণে পূৰা খেৰ আনিছে। ইয়াত এই আধাটো বনিছেগৈ, আৰু ওপৰলৈকে বনাবলৈ আছে। এইফালে পোৱালিকেইটা বহি আছে, এয়া খেৰ আনি আছে। এইফালে আগতো এই ভাইটিহঁতে আনি আছে। সেইটোতে আধাটো বনিলেগৈ, আৰু সম্পূৰ্ণ বনিবলৈ আৰু বাকী আছে। আৰু সৌটো আমাৰ ভেলাঘৰ, আমাৰ বৰ্তাও ইয়াত কাম লাগি আছে। ভেলাঘৰটো সম্পূৰ্ণ হোৱাগৈ নাই, হ'ব আৰু খালি অলপ সময় লাগিব। দাদাহঁতে কষ্ট কৰি আছে। এয়া খেৰ অনা পৰ্ব এতিয়া শেষ হৈছে। ইহঁতৰ খেৰ আনি হৈ গ'ল। এয়া দেখিব পাৰিছে পূৰা দমে দমে খেৰ আহি গ'ল। এইফালে ল'ৰাবোৰে বহি চাহ খাই আছে। এইফালে আমাৰ বৰ্তাই শাৰী আছে। এয়া দেখিব পাৰিছে দাদা আৰু ভাইটিসকলে কষ্ট কৰি বনোৱা মেজিটো এতিয়া সম্পূৰ্ণ হ'বগৈ, আৰু অকণমান আছে, বেছিখিনি নাই। আৰু এইফালে আমাৰ বৰ্তাই এইফালে ধৰক নৰাখিনি জ্বলাই ধোঁৱা দি আছে। এইফালে মাহঁতো চাবলৈ আহিছে মেজিটো ধৰক কিমান হ'ল বনাই। এয়া গাঁৱৰ ল'ৰাই কষ্ট কৰি বনোৱা মেজিটো লাহেকৈ হ'লগৈ আৰু। এয়া আমাৰ ভেলাঘৰ সম্পূৰ্ণ হৈ গ'ল বনাই, আৰু ভেলাঘৰৰ সন্মুখৰ গেটখন বনাবৰ কাৰণে যোৰা চলি আছে। এইফালে এইবোৰ ভেলাঘৰত চিলিঙি দিবৰ কাৰণে খুঁটা হেৰি কৰি আছে। এইফালে খুঁটা পুতিব গৈছে। এয়া সম্পূৰ্ণ হ'লে, আৰু এইফালে মেজিটো সম্পূৰ্ণ হৈ গ'ল, চাব পাৰে। এইফালে গেটৰ কাৰণে খুঁটা পুতিবলৈ গাঁত খান্দি আছে।
এইটো গৰম নে ঠাণ্ডাও আছে নেকি ইয়াত আছে আছিল মাঘ বিহুৰ উৰুকা ৰাতি এসাঁজ ভাত খোৱাৰ এটা সৰু ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। তো পুনৰ আপোনালোক সকলো ইউটিউববাসীলৈকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এতিয়া প্ৰাৰ্থনা কৰিছোঁ যাতে আপোনালোক সকলোৱে মোক আগুৱাই যোৱাত সহায় কৰে, প্ৰাৰ্থনা কৰাৰ লগতে আশীৰ্বাদো কৰিব। তেন্তে পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ। তেন্তে আজিলৈ সামৰণি মাৰিছোঁ।